হাজৰিকানী হাজৰিকানী কথা এটা শুনিছানে? আহক আহক বহকি কথা এটা শুনিছা নাই? কি কৈছিলা ফুকননি? কথা যে মানুহ গোট খাইছে গম নাপায় নেকি? এই সময়ত আকৌ গাঁও খেল পথাৰত কিহৰ মানুহ গোট খাইছে? কোনোবা মন্ত্ৰী আহিব বোলে, গাঁৱৰ মানুহবিলাকক আৰু কিবা কিবি সাহায্যও দিব। এই যে এজনৰ পৰা আন এজনলৈ বিয়পা বেমাৰটো কি আছিলে নামটো? কৰোণা। সেইটোৱে কৰোণা নে কৰোণা নেকি বেমাৰটো? তেনেকেতো একো শুনা নাই। তেনেহ'লে সেই সভালৈ যোৱা কথাটো ভাল হ'ব জানো? হয়, নহ'লে সকলোৱে বস্তু পাব, আমি দুজনীহে থাকি যাম। ৰখক তেনেহ'লে মই সাউতে গৈ ওলাই যাওক সোনকালে ওলাই আহিব। কিহে হাজৰিকানী ফুকননি ইমান সাজি কাচি দুয়ো কোনফালে যায় হয়? আপুনি গাঁও সভালৈ নাযায় নেকি? তাত গৈনো আমি কি কৰিম? সিহঁতেতো সাহায্য দিব অহা নাই, গাঁৱৰ মানুহবোৰে এনেইহে উলিয়াইছে। নিৰ্বাচনী প্ৰচাৰহে চলাবলৈ আহিছে, গাঁৱত কৰোণা ভাইৰাছ নাই বুলি কয়। থকহে আপোনাৰ কথা। ব'লক ব'লক হাজৰিকানী, আমি ইয়াত ৰখি থাকিলে সেইফালে সভা শেষেই হ'ব আৰু আমি ভাগত একোৱে নাপাম। হয় ব'লক ব'লক আনি থাকক দেই। যাওক দুয়োকে মোনা ভৰাই বস্তু দিব। নমস্কাৰ আহিলে এয়া আমাৰ ধেমাজি সমষ্টিৰ এডিকে দলৰ বিধায়িকা পদৰ প্ৰাৰ্থী চুলবুলি পাণ্ডেৰ মাজত উপস্থিত হৈছেহি। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক সকলোৱে জানে যে এইবাৰ মই এডিকে অৰ্থাৎ অসম ধ্বংস কৰিম দলৰ বিধায়িকা পদৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক মই কথা দিছো, আপোনালোকে আজি যি কেঁচা ৰাস্তাৰে এই সভালৈ আহিছে, সেই কেঁচা ৰাস্তা মই এমাহৰ ভিতৰত সেই কেঁচা ৰাস্তা মই পকী কৰি দিম। বিশ্বাস কৰক ৰাইজ, আপোনালোকৰ গাঁৱত যি কেঁচা দলং আছে, সেই কেঁচা দলং মই 1 বছৰৰ ভিতৰত পকা দলঙলৈ ৰূপান্তৰিত কৰিম। ৰাইজ, আপোনালোকৰ গাঁৱত থকা প্ৰত্যেকটো দৰিদ্ৰ পৰিয়ালত একোটিকৈ পকী ঘৰ প্ৰদান কৰিম। হেৰা বন্ধু শুনিছা? জন্ম হোৱাৰ পৰা এই কথাখিনিকে শুনি আছো, কামত হলে একোডালেই নাই। ব'লা ব'লা। আপোনালোকে যে আপোনালোকৰ বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰে, দেখিব গাঁৱত একো সমস্যাই নোহোৱা হৈ যাব। চুলবুলি পাণ্ডে জিন্দাবাদ, 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 চুলবুলি পাণ্ডে জিন্দাবাদ। কি হ'লে হাজৰিকানী ফুকননি খালী হাতে উভতিলা যে? মই কোৱা নাছিলো জানো, এইবোৰে অকল প্ৰতাৰণাহে চিনি পায়, মিছামিছি কিছুমান প্ৰতিশ্ৰুতিহে দিব। জানো নহয়, এইবোৰ চব ভোটৰ স্বাৰ্থতহে আহে। এয়া আমাৰ টেঙাপানী নিউজত কেমেৰা পাৰ্চন মিহিৰামে দেখুৱাই আছে যে ধেমাজি জিলাত অন্তৰ্গত জহন্নামেজৰ গাঁওখনক আজি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষিত কৰা হৈছে। কওকচোন, আমি গাঁৱৰে এগৰাকী মহিলাৰ পৰা কিছু কথা জানো। হয় বাইদেউ, আজি গাঁওখনত 10জন লোকৰ কৰোণা পজিটিভে ধৰা দিছে, যাৰ বাবে গাঁওখনক আজি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষিত কৰা হৈছে। এই বিষয়ে আপুনি কি ভাবে? আপোনাৰ মতামত আগবঢ়াওক। হয়, ইয়াৰ কাৰণ জল পটকৈ ওলাই আছে। এই কৰোণা ভাইৰাছ গ্ৰামাঞ্চলত নাই বুলি ভাবি যি নিৰ্বাচনী সভা পাতিছিল, তাৰ বাবে গাঁওখনৰ এই অৱস্থা। হয় খাৰ খোৱা কেমেৰা পাৰ্চন মিহিৰামে দেখুৱাইছে সকলো পৰিৱেশ কেনেদৰে গ্ৰামাঞ্চলতো কৰোণাই ভয়াৱহ সৃষ্টি কৰিছে। পৰৱৰ্তী সময়ত আৰু অধিক তথ্য দেখুৱাই যাবলৈ আমি চেষ্টা কৰিম। আপোনালোকে চাই থাকিব টেঙাপানী নিউজ। আহক আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হওঁ। আহক আমি এনেধৰণৰ সভা সমিতিৰ পৰা আঁতৰি থাকোঁ আৰু নিজৰ লগতে সমাজখনকো কৰোণা মহামাৰীৰ পৰা বচাই ৰাখোঁ। লগতে সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখক আৰু লগতে মাস্ক পৰিধান কৰক।
নিৰ্বাচন আহিল আকৌ নিৰ্বাচন আহয়া ভোট দিওঁগয়া পিছে কাক দিবি ভোট এদিকে নে এবিবি আৰে ভাই সকলোতো একেই না যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো টিপি দিব